বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি মই আহি আছোঁ বোকাখাট ৰাজহুৱা খেলপথাৰত কিয়নো বোকাখাট ৰাজহুৱা খেলপথাৰত প্ৰতি বছৰে যি স্বাধীনতা দিৱস আয়োজন কৰি আহিছে আৰু সেয়ে আজি বোকাখাট ৰাজহুৱা খেলপথাৰত আমাৰ এই দেখিছে মাইনাজনী এই মাইনাজনী যেহেতু এনচিচিত আছে সেইবাবে এই আজি পেৰেড আছে আপোনালোকক সম্পূৰ্ণ পৰিৱেশ দেখুৱাব যত্ন কৰি মই বৰ্তমান টাউন পাবলৈ হৈছোঁ আৰু আজিৰ যি পৰিৱেশ আমাৰ বোকাখাট ৰাজহুৱা খেলপথাৰৰ যি পৰিৱেশ সম্পূৰ্ণ দেখাব যত্ন কৰিম যিসকলে চাই আছে আপোনালোকে শেষলৈকে চাব এয়া মোৰ অনুৰোধ থাকিল সকলোকে মই আজিৰ এই পবিত্ৰ দিনত পবিত্ৰ ক্ষণত সকলোকে মই স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বাকীখিনি আপোনালোকে দেখুৱাই আছোঁ চাই থাকিব এয়া হৈছে আমাৰ বোকাখাট চাৰিআলি মই বৰ্তমান টাউন পালোহি ৰাতিপুৱা 7টা বাজিছে বৰ্তমান তেওঁলোকে সাজু হৈ আছে আজিৰ যি পেৰেড আছে বোকাখাট ৰাজহুৱা খেলপথাৰৰ সম্পূৰ্ণ আজি দেখাব যত্ন কৰিম আজিৰ দিনটো যিহেতু এটা গৌৰৱৰ দিন জাতীয় পতাকা লৈ আহিছোঁ সকলোখিনি দেখুৱাব যত্ন কৰিম আপোনালোকে চাব জয় হিন্দ জয় হিন্দ এয়া হৈছে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী আজি সকলো সাজু হৈ আছে দেখিছে এয়া পাছফালে সাজু হৈ আছে ন মই যিহেতু এতিয়া স্কুললৈকে আহিলোঁ আৰু স্কুলৰ পতাকাখন এতিয়া বান্ধি আছে এনেদৰে আৰু উত্তোলন কৰিবহে আপোনালোকক মই উত্তোলন কৰাৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাম আপোনালোকে উপভোগ কৰক স্কুলৰ পতাকা উত্তোলন কৰি হৈ গ'ল এয়া চাওক পেৰেড কৰাসকলে ফাইনেল পেৰেড প্ৰেক্টিছ কৰিছে ফাইনেল পেৰেড প্ৰেক্টিছ কৰাৰ পাছত এওঁলোকে যাবগৈ এতিয়া ষ্টেডিয়াম ফিল্ডলৈ সম্পূৰ্ণ পৰিৱেশ দেখুৱাম পেৰেড কৰা আপোনালোকে শেষলৈকে উপভোগ কৰক বন্ধুসকল দেখুৱাই আছোঁ আপোনালোকক Passa uma Platão! Daina! Yes! Oi! Passa uma Platão! Dame! Yes! Hey! Out! Hey! Oi, Niki! Pitcher! Oi, Niki! Oi, Mondo! Niki, levo que oi! Oi, Niki! Vai, agora Niki dá aí, ela line para depois depois. বন্ধুসকল মই বৰ্তমান আহি পালোহি এয়া ষ্টেডিয়াম ফিল্ডৰ সন্মুখত অৰ্থাৎ মূল যি তোৰণ ভাগ তেওঁলোকে নিৰ্মাণ কৰিছে তোৰণ ভাগৰ সন্মুখত এতিয়া ভিতৰলৈ সোমাই গৈছোঁ আপোনালোকক সম্পূৰ্ণ পৰিৱেশ দেখুৱাইছোঁ এয়া চাওক মই আচলতে এয়া বোকাখাট ৰাজহুৱা খেলপথাৰ আহি পালোহি আৰু এইখন খেলপথাৰতে আজি ইয়াত স্বাধীনতা দিৱস উপলক্ষে পেৰেড আছে আৰু প্ৰতিযোগিতা আছে যিহেতু প্ৰতিযোগীসকল আহিছে স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আহিছে এনচিচি দল আছে সকলোৰে আজি যি পেৰেড কৰিব পেৰেডৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাম দেখিছে এয়া কিমান সুন্দৰকৈ বৰ্তমান ইয়াত সজাই থৈছে প্ৰতি বছৰে এনেদৰে খুব সুন্দৰকৈ স্বাধীনতা দিৱস উদযাপন কৰি আহিছে আৰু আজিও এই ৭৯তম যি স্বাধীনতা দিৱস উদযাপন কৰিছে আপোনালোকক দেখুৱাম আপোনালোকে শেষলৈ চাব আজি সঁচাকৈ দিনটো ভাল আৰু বতৰ বহুত ভাল কৰিছে এইকেইদিন বৰষুণ বোকা একদম দেখিছে বহুত বোকা এইকেইদিন বহুত বোকা হৈ আছে কাৰণে ইয়াত একদম ভাবিছিলোঁ যে নাহোঁ বুলি কিন্তু আজি বতৰ বহুতে ভাল আজি ৰ'দ দিছে সেইবাবে আপোনালোকক দেখুৱাই থাকিম সম্পূৰ্ণ পৰিৱেশ আপোনালোকে চাই থাকিব
উপজিল্লা প্ৰশাসনৰ আয়ুক্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্ৰীযুতা শিৱানী জাৰ্ণগেল ডাঙৰীয়ানী থিয় হৈছে অভিবাদন গ্ৰহণৰ বাবে আমি সকলোৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ। বন্ধুসকল এতিয়া চাওঁ আহক কুচকাৱাজ বা প্ৰেড প্ৰতিযোগিতা। এয়া চাওক বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকলে এনেদৰে আহি ইয়াত কুচকাৱাজ প্ৰতিযোগিতাত বা প্ৰেড প্ৰতিযোগিতাত এনেদৰে ভাগ লৈছে। সকলোৰে প্ৰেড আপোনালোকে উপভোগ কৰক। JDSC কলেজ 12 নং অসম বেটেলিয়ান NCC লোড়া চতুৰ্থটি দল প্লাটুন কমান্ডার কৃষ্ণ দত্তৰ নেতৃত্বত JDSC কলেজ 74 নং আইকয় NCC গার্লস এয়া প্ৰথমটি দল অসম আৰক্ষী নেতৃত্বত মেডেল দলে প্লাটুন কমান্ডাৰ। এয়া দ্বিতীয়টি দল নবল সন্দিকৰ নেতৃত্বত অসম ৰাইনো প্ৰটেকশ্যন ফোর্স। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিশেষ গড় সুৰক্ষা বাহিনী নেতৃত্বত নবল সন্দিকৈ। তৃতীয়টি দল চন্দিৰাম দলৰ নেতৃত্বত JDSC কলেজ 12 নং অসম বেটেলিয়ান NCC লোড়া। আৰু এয়া চতুৰ্থটি দল যোগানন্দ দেৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ 74 নং অসম বেটেলিয়ান NCC ছোৱালী নেতৃত্বত কৃষ্ণা দত্ত। এয়া হেমন্ত কলিতাৰ নেতৃত্বত বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় NCC দল নেতৃত্বত হেমন্ত কলিতা। ইয়াৰ পিছতে এয়া বোকাখাত টাউন হাইস্কুলৰ দল আহি আছে, নেতৃত্ব দিছে ৰেখা ৰাণী গড়। প্লাটুন কমান্ডাৰ ৰেখা ৰাণী গড়, বোকাখাত টাউন হাইস্কুল। এয়া আহি আছে ৰেখা ৰাণী গড় প্লাটুন কমান্ডাৰ নেতৃত্বত গাঁও কৰিব অমৰ পেগুৰ নেতৃত্বত বোকাখাত জাতীয় বিদ্যালয়। এয়া অমৰ পেগুৰ নেতৃত্বত বোকাখাত জাতীয় বিদ্যালয়। এয়া অমৰ পেগুৰ নেতৃত্বত বোকাখাতৰ জাতীয় বিদ্যালয়। আৰু তাৰ পিছতেই আহি আছে বেষ্ট একাডেমি বোকাখাত, নেতৃত্বত আছে চৰংমণি পেগু। এয়া বেষ্ট একাডেমি বোকাখাত চৰংমণি পেগুৰ নেতৃত্বত।
এয়া ৰিখান বৰাৰ নেতৃত্বত শংকৰদেৱ শিশু নিকেতন বোকাখাট ৰিখান বৰাৰ নেতৃত্বত শংকৰদেৱ শিশু নিকেতন বোকাখাট ইয়াৰ পিছতে আহি আছে গৌৰৱ কুমাৰ গোপিত প্লাটুন কমাণ্ডাৰৰ নেতৃত্বত ৰ'জ ইংলিছ হাইস্কুল বোকাখাট এয়া গৌৰৱ কুমাৰ গোপিতৰ নেতৃত্বত ৰ'জ ইংলিছ হাইস্কুল ইয়াৰ পাছতে অভিষেক গৌতমৰ নেতৃত্বত বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয় এয়া প্লাটুন কমাণ্ডাৰ অভিষেক গৌতমৰ নেতৃত্বত বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয় এয়া বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয় নেতৃত্ব দিলে অভিষেক গৌতমে আৰু ইয়াৰ পিছতে আহি আছে চিএনবি সিনিয়ৰ সেকেন্ডাৰী স্কুল বোকাখাট নেতৃত্ব দিছে নয়নজিৎ বৰী প্লাটুন কমাণ্ডাৰ এয়া নয়নজিৎ বৰী নেতৃত্বত চিএনবি সিনিয়ৰ সেকেন্ডাৰী স্কুল তাৰ ঠিক পিছতে আছে দুৰ্লভ জ্যোতি বৰাৰ নেতৃত্বত নিউ হৰিজন একাডেমী বোকাখাট প্লাটুন কমাণ্ডাৰ দুৰ্লভ জ্যোতি বৰাৰ নেতৃত্বত নিউ হৰিজন একাডেমী বোকাখাট আৰু নিউ হৰিজন একাডেমীৰ পিছতে আহি আছে লুইট ইণ্টাৰনেশ্যনেল একাডেমী গৌতম পেগুৰ নেতৃত্বত লুইট ইণ্টাৰনেশ্যনেল একাডেমী বোকাখাট এয়া লুইট ইণ্টাৰনেশ্যনেল একাডেমী বোকাখাট গৌতম পেগুৰ নেতৃত্বত ইয়াৰ পিছতে এয়া আহি আছে প্লাটুন কমাণ্ডাৰ অপূৰ্ব বৰাৰ নেতৃত্বত শংকৰদেৱ শিশু নিকেতন ৰজাবাৰী প্লাটুন কমাণ্ডাৰ অপূৰ্ব বৰাৰ নেতৃত্বত শংকৰদেৱ শিশু নিকেতন ৰজাবাৰী এয়া শংকৰদেৱ শিশু নিকেতন ৰজাবাৰীৰ কুচকাৱাজৰ দল নেতৃত্ব দিছে অপূৰ্ব বৰা আৰু ইয়াৰ পিছতে আহি আছে বোকাখাটৰ কৃষ্ণজ্যোতি হাইস্কুল নেতৃত্ব দিছে অমৃশ পল্লৱ গগৈ প্লাটুন কমাণ্ডাৰ অমৃশ পল্লৱ গগৈ আৰু এয়া কৃষ্ণজ্যোতি হাইস্কুল বোকাখাট কৃষ্ণজ্যোতি হাইস্কুলৰ পিছতে আহি আছে প্লাটুন কমাণ্ডাৰ যুৱৰাজ শৰ্মাৰ নেতৃত্বত কাজিৰঙা মডাৰ্ণ হাইস্কুল প্লাটুন কমাণ্ডাৰ যুৱৰাজ শৰ্মাৰ নেতৃত্বত কাজিৰঙা মডাৰ্ণ হাইস্কুল ইয়াৰ পাছতে আহি আছে ধনশিৰি ভেলী পাব্লিক স্কুল প্লাটুন কমাণ্ডাৰ দুষ্মন্ত কুমাৰ হাজৰিকা ধনশিৰি ভেলী পাব্লিক স্কুল নুমলীগড় প্লাটুন কমাণ্ডাৰ দুষ্মন্ত কুমাৰ হাজৰিকা ইয়াৰ পিছতে এয়া বৈষ্ণৱ দলৰ নেতৃত্বত কৃষ্ণজ্যোতি হাইস্কুল বেণ্ড প্লাটুন এয়া আমাৰ কুচকাৱাজৰ শেষৰটি দল আমি এটি হাত চাপৰিৰে তেওঁলোকক বিদায় দিব খুজিছোঁ কৃষ্ণজ্যোতি হাইস্কুল বৈষ্ণৱ দলৰ নেতৃত্ব ধন্যবাদ আৰু ইয়াৰ পিছতে আমি সাংস্কৃতিক অনুষ্ঠানলৈ যাম সেয়েহে আমি সাংস্কৃতিক অনুষ্ঠানৰ দলসমূহক সাজু হৈ থাকিবৰ বাবে অনুৰোধ জনাইছোঁ সকলে বোকাখাট ৰাজহুৱা খেলপথাৰত প্ৰতি বছৰৰ দৰে আজি যি স্বাধীনতা দিৱস উপলক্ষে যি কুচকাৱাজ বা পেৰেডৰ যি প্ৰতিযোগিতা আছিলে আজিৰ এই অনুষ্ঠানটি ইমানতে সমাপ্ত কৰি মই আপোনালোকক সম্পূৰ্ণ পৰিৱেশ দেখাব যত্ন কৰিলোঁ যিসকলে মোৰ ভিডিঅ'টো চালে সম্পূৰ্ণ আপোনালোকে লাইক কমেণ্ট কৰিব ভাল পালে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে থ'ব যাতে আগত সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকক দিবলৈ মই যত্ন কৰিম তো আজিলৈ ইমানেই সমাপ্ত কৰিছোঁ বাই